প্ৰিয় দৰ্শক পানপুৰ ঘাটৰ পৰা ঘৰলৈ উভতি যাত্ৰাৰ সময়ত ৰাস্তাত দেখা পালোঁ মহৰ খুঁটি চাক মথাৰে লগতে মহৰ খুঁটি কি ধুনীয়া আবেলি সন্ধিয়া সময়ত মহক কেনেকৈ ধোঁৱা দি আছে চাক চাক কি সুন্দৰ দৃশ্য সন্ধিয়া সময়ত চাক মহৰ খুঁটিৰ মহবিলাক খুঁটিত বান্ধিছে আৰু ধোঁৱা দিছে যাতে মহ নালাগে মহক যাতে মহে নাকামোৰে সেইকাৰণে চাগে মহৰ খুঁটি হয় কি ধুনীয়া চাক মহবিলাক মহক যদি মহে নাকামোৰে সেইকাৰণে গৃহস্থই ধোঁৱা দিছে চাগে ইয়া মথাৰী পাৰত এয়া চাক মথাৰী পাৰত এয়া হৈছে ভোজমাৰীৰ দৃশ্য এয়া চাক মথাৰী পাৰত হয় এয়া চাক আমি মথাৰী পাৰত দৃশ্য গ্ৰহণ কৰিছোঁ এয়া চাক মহৰ খুঁটিৰ দৃশ্য সন্ধিয়া সময়ৰ গোহালিত মহ বান্ধি আছে যাক আমি খেৰি বুলি কওঁ খেৰিত মহ বান্ধি আছে চাক মহৰ খুঁটিৰ ভাষাত খেৰি বুলি কয় খেৰিত ধোঁৱা দিছে মহবিলাক নিজে আহিছে আৰু ডিঙিত ৰছী লগাইছে যে ধোঁৱাবিলাক দিছে যাতে মহক যাতে মহে নাকামোৰে সেইকাৰণে চাক আৰু এইফালে চাব কিমান গাল মল যায় মথাৰীৰ লগতে এয়া চাক গৰু খুঁটি বা মহৰ খুঁটিত মহ পোহপালন কৰা ইমান সহজ কথা নহয় আৰু ইমান কষ্ট কৰি পোহপালন কৰি বজাৰত তেওঁলোকে গাখীৰ যোগান ধৰে এয়া চাক আৰু এই গাখীৰেৰে হোটেলত ৰেষ্টুৰেণ্টত মিঠাই বনায় এয়া চাক এয়া বিশ্বনাথ ঘাট পানপুৰ মথাৰী দৃশ্য এয়া চাক মহৰ খুঁটিৰ দৃশ্য হয় এয়া চাক মহবিলাক বান্ধিছে কি ধুনীয়াকৈ চাক কি ভাল লাগিছে কিন্তু বনৰীয়া নহয় ঘৰচীয়া মহ খুঁটিত বান্ধিছে যাক আমি খুঁটিৰ ভাষাত খেৰি বুলি কওঁ এয়া চাক এইফালে চাক আৰু কিমান মহ আছে এয়া চাক বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি গঠনমূলক কমেণ্ট কৰি দিবলৈ আশা ৰাখিলোঁ পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আনক চাবলৈ সুবিধা পায় আৰু যিসকলে মোৰ ভিডিঅ'টো চাই পেজটো ফ'ল' কৰা তেখেতক অনুৰোধ মোৰ পেজটো ফ'ল' কৰি সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক সকলোকে অশেষ অশেষ ধন্যবাদ জয় আই অসম।